गुड मर्निंग মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি হৈছে 31 তাৰিখ। আজি ৰাক্ষা বন্ধন বুলি আজি শুভকামনা ৰাখি বন্ধনৰ। আৰু এতিয়া মই ওলাই গৈছোঁ ফিল্ডলৈ আৰু ব্লগটো 16 দিনৰ পাছত কৰিছোঁ চাগে। আজি 15 আগষ্টত যি লাষ্ট কৰিলোঁ আৰু এইটো আকৌ আজি স্পেচিয়েল কিবা ৰাক্ষা বন্ধন সেইকাৰণে এয়া আজিৰ পৰিৱেশ অলপ ঠাণ্ডাই আছে বতৰটো, বাকী চব ঠিকে আছে। হ'ব এয়া চাব পাৰিছা আগফালৰ ভিউ, আমাৰ ঘৰৰ আগফালৰ ভিউটো। বাকী আপোনালোকৰ কেনেকৈ আছে কমেণ্ট কৰি জনাব। মইতো ঠিকে আছোঁ, বিন্দাছ চলি আছোঁ, কিন্তু ব্লগ বনোৱা নাই আৰু অলপ এতিয়া বনালোঁ আৰু চাইছোঁ আৰু কেতিয়া বনাওঁ ব্লগ। বাকী আগত দেখাই আছোঁ খোজকাঢ়ি ইমান দূৰত আহিলোঁ আৰু এয়া মন্দিৰটো দেখিছে, আগতে দেখাইছোঁ আপোনালোকক। আৰু কৰিবলৈ ৰানিং গৈ আছোঁ, গেপছ নাই কৰা, মাজতে গেপছ হৈ গৈছিলে। এতিয়া ইয়াৰ পৰা ৰানিং কৰি যাওঁ ফিল্ডত, তাৰপিছতে 2-3 পাকমান দৌৰিম, চাই লওঁ। ইয়াৰ পৰা যাম ভলীবলৰ নাম লৈ আৰু অ'কে লগ পাই আছোঁ ফিল্ডত। ফাইনেলি ফিল্ড ফিল্ড অথনি আহিলোঁ, আহি মেলি এক্সাৰচাইজ কৰিলোঁ, ৰানিং কৰিলোঁ। এতিয়া ঘৰলৈ যাম। এই চব খালী হৈ গ'ল এতিয়া অথনি ফুটবল খেলি আছিলে। বাকী মই দৌৰিব আছিলে, দৌৰি ল'লোঁ। আৰু এইটো আমাৰ কৃষ্ণদা আছে, বুকদান মাৰিছে। এতিয়া ফিল্ডত কোনো নাই, খালী পথাৰ। বাকী পাছফালে হেৰি কৰিছিলোঁ, লগৰবোৰে এক্সাৰচাইজ কৰি আছে, ময়ো কৰিলোঁ অলপ। আৰু এতিয়া মই ঘৰ যাওঁ আৰু ঘৰত ৰেষ্ট কৰোঁ সোনকালে। আৰু বাকী কামো আছে সৰু সুৰা, সেইখিনি কৰিব লাগিবতো। লগ পাইছোঁ আগত। মই এতিয়া ওলাই আহি গ'লোঁ ফিল্ডৰ পৰা, এইটো মেইন ৰোডত পালোঁ। এয়া বেক চাইডৰ ভিউ, এয়া আগফালৰ পৰা গাড়ী আৰু মই বেক চাইডে গাড়ী। বাকী গৈ আছোঁ অকলে। আৰু এইয়া আজি মানে নেচাৰ পৰিৱেশটো এনেকৈ। আগতে এইডোখৰত বাংলা এটা আছিলে, বাংলো ক'ব গ'লে। এইটোত এইখিনি জেগাত আগত এই গছকেইটা আছিলে এইডোখৰত। ইয়াত আছিলে, এতিয়া এইটো প্ৰাইভেট প্ৰপাৰ্টি কৰি দিলে। এইটো বেংগলোৰটো ভাঙি দিলে, এতিয়া ভাঙি মেলি প্ৰাইভেট প্ৰপাৰ্টি হৈ গ'ল। বাকী গাড়ীবোৰ আহি আছিলেতো, সেইকাৰণে ৰখাই দিছিলোঁ, কাৰণ বেকগ্ৰাউণ্ড নইজটো বহুত আহিছে। খোজকাঢ়ি ঘৰ আহি পালোঁ, আৰু মানে পাবলৈ হৈ গ'লোঁ, ক'ব লাগে একেবাৰে পাই গ'লোঁ। এতিয়া প্ৰথমতে ৰানিং, তাৰপিছতে খোজকাঢ়িলোঁ, এতিয়া ঘৰ আহি পালোঁ। আৰু বেছিক কিবা কিবি আছে চাগে সেইখিনি কৰোঁ। ভাগৰো লাগিলে, খোজকাঢ়িবলৈ অকলে মনেই নাযায়। বাকী লগ পাইছোঁ। তো মই ঘৰ আহি পালোঁ, এতিয়া ফ্ৰেছ হোৱাৰ পাছতে লগ পাই আছোঁ আপোনালোকক। ফাইনেলি আকৌ আহি গ'লোঁ, গা ধুই ফ্ৰেছ হৈ গ'লোঁ। এইটো ৰেডি হৈ গ'লোঁ। সকলোকে আকৌ এবাৰ হেপী ৰাক্ষা বন্ধন ভাইটি ভণ্টিসকলক। আৰু এতিয়া আমাৰ ৰাখি বান্ধিবলৈ কাৰ্যসূচী আৰম্ভ হ'বই। আপোনালোকক দেখাই আছোঁ, অলপ দেৰি ৱেইট কৰক। বাকী কেনেকৈ লাগিছে অলপ জনাব।
এতিয়া ৰাখি বান্ধিবলৈ কাৰ্যসূচী আৰম্ভ হৈছে মানে আমাৰ এয়া ৰাখি ৰেডি চব ৰেডি হৈছে এতিয়া বান্ধিব হৈ গ'ল ৰাক্ষা বন্ধন মানে কমপ্লিট ৰাক্সা বান্ধিলে মানে ৰাখি বান্ধিলে এয়া মোৰ হৈ গ'ল ময়ো যাওঁ কম্পিউটাৰ ক্লাছৰ পৰা আহোঁ পটককৈ যাওঁ গৈ আহোঁ पहन के देखो भाई सुंदर है न देखा के बहुत सुंदर है न देखा के बहुत सुंदर है अभी पहन के देखो মই কম্পিউটাৰ ক্লাছৰ পৰা আহি গ'লোঁ ৰাখি তাত বাহিৰৰ তাত বাহিৰে ৰাখি বান্ধিলে এইটো দেখিবলৈ আপোনালোকে এতিয়া তাৰপিছত মই কম্পিউটাৰ ক্লাছ গুচি গ'লোঁ কম্পিউটাৰ ক্লাছৰ পৰা জাষ্ট আহি পাইছোঁ ভৰি হাত ধুলোঁ অলপ
হেৰি লাগিলে মানে ঠাণ্ডা পানীতে ধুলোঁ তেতিয়া শান্তি লাগে। তাৰপিছত বাকী ইমানে গৰম ন ক'বই নালাগে, পূৰা ঘামি গ'লোঁ। এতিয়া যাওঁ আৰু মানে ভাই আছে এজনী বাই বান্ধিছিলে আৰু এজনী বাই থাকি গৈছিলে। এতিয়া গৈ বান্ধি লওঁ, সেয়া তিনিটা। ৰাতিপুৱা লুকটো বেলেগ আছিলে, এতিয়া লুকটো এনেকৈ হৈ গ'ল, এনেকৈ চেঞ্জ কৰিলোঁ আৰু ঘৰতে আছোঁ আৰু কি কৰিম। এয়া আমি আহি গ'লোঁ। অ' টুকলু, এইটো আমাৰ টুকলু। तारों का सबका कहना है, 1000 में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका कहना है, 1000 में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका, फूलों का तारों का सबका कहना है, 1000 में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका कहना है, 1000 में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका कहना है, 1000 में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका, फूलों का तारों का सबका कहना है, 1000 में मेरी बहना है, सारी उम्र हमें संग रहना है। ফাইনেলি ইয়াত বি মানে ইয়াত হৈ গ'ল ৰাখি বন্ধা কমপ্লিট। এতিয়া শেষ হৈ গ'ল। আপোনালোকক লগ পাই আছোঁ অলপ দেৰি পাছত দেই। বাকী ভিডিঅ'টো কেনেকৈ হৈছে কমেণ্ট কৰি জনাব। তো ফ্ৰেণ্ডছ, গুড ইভিনিং সকলোকে। এতিয়া গুড ইভিনিং বা গুড আফটাৰনুন দেই। মই ওলাই গ'লোঁ ফিল্ড যাবলৈ। বাকী ঘৰ আহি মেলিতো ৰেষ্ট কৰিলোঁ, বৰ দেৰি ৰেষ্ট কৰাৰ পাছত এতিয়া যাওঁ, টাইম হৈ গ'ল ফিল্ড যাবলৈ। মই বস্তু এটা ল'বলৈ পাহৰিলোঁ, সেইটো কাৰণে আকৌ ঘৰলৈ আহিছোঁ। লৈ লওঁ, কভাৰটো ল'বলৈ পাহৰি গৈছিলোঁ। মোবাইলটোত এনেকেই আছিলে। বাকী গৰম যিমানে দিছিলে ন ক'বই নালাগে, সেইটো কাৰণে আৰু আজি ব্লগ নকৰিলোঁ। এতিয়া স্কুটি লৈ যাওঁ ফিল্ডলৈ। বাকী এয়া দেখিব পাইছে ছানছেট হৈছে, গল্ডেন আৱাৰ্ছ বুলি কয় চাগে। ছানছেট হৈ আছে আৰু আগফালে গাড়ী। বাকী নৈ মানে বেকগ্ৰাউণ্ড নইজটো বহুত আহিছে, সেইটো ইগন'ৰ কৰিব আৰু। ছানছেটটো চাওক আৰু গাড়ী আহিছে। আহি গ'লোঁ এই সেউজীয়া পৰিৱেশৰ মাজত। সেয়া ইফালেও দেখিছে, ইফালেও দেখিছে, ইফালে বাগান আৰু এইফালে এইটো ৰাস্তা। গ্ৰীনেৰী পূৰা। আপোনালোকক ছাৰপ্ৰাইজ এটা দিম। যিসকলে ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত মানে ইনষ্টাগ্ৰামত ফ'ল' কৰিছে আৰু যিসকলৰ কণ্টেক্ট লিষ্টত মোৰ নাম্বাৰটো আছে, সিহঁতিতো দেখি গম পালেই এতিয়ালৈকে। আৰু বাকী যিসকলে ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত, সোনকালে কৰি ল'ব। মই মোৰ ইনষ্টাগ্ৰাম আইডিটো দি দিম আৰু তাৰপিছতে চাই ল'ব। আৰু ছাৰপ্ৰাইজটো দিম, অতি সোনকালে দিম। ফাইনেলি ফিল্ড আহি গ'লোঁ। ফিল্ড আহি এইফালে দেখিব পাইছে ফুটবল খেলি আছে, প্ৰেক্টিচ কৰি আছে কালিৰ কাৰণে। এইটো কালি খেল আছে ইয়াত 3টামানত চাগে।
আৰু এতিয়া ময়ো এক্সাৰচাইজ কৰোঁ, তাৰপিছতে দৌৰি ল'ম, দৌৰাৰ পাছত আকৌ লগ পাইছোঁ। ফাইনেলি এতিয়া গেম মানে চব ৰানিং হৈ গ'ল, এক্সাৰচাইজ কৰি ল'লোঁ, এইখিনি এতিয়া ওলাই যাওঁ ঘৰলৈ। তো ফ্ৰেণ্ডছ, মই এতিয়া আহি গ'লোঁ মানে ফিল্ডৰ পৰা আহি গা ধুই ফ্ৰেছ হৈ গ'লোঁ ধুনীয়াকৈ, এই চাইডত ফ্ৰেছ হৈ গ'ল, ফ্ৰেছ হৈ গ'লোঁ আৰু যিহে ঘামি আছিলোঁ, ঘামি আৰু অহাটো অলপ দেখি এইটো ব্লগত অলপ দেখিবই। তাৰপিছতে বেছি ব্লগ কৰা নহ'ল কাৰণ গধূলি আছিলোঁ, গধূলি সময়ত ব্লগ নকৰিলোঁ। বাকী সেইফালে মোৰ হালদিৱালা দুধ মানে হালধি দি মই গাখীৰ হেৰি কৰিলোঁ, ৰেডি কৰিলোঁ। এতিয়া খাই লৈ হেৰি কৰোঁ, ভিডিঅ' এডিট কৰোঁ। সেইটো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনেকৈ হৈছে লাইক কমেণ্ট কৰি জনাব, আৰু যিসকলে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি দিব। গুড নিউজ এটা পাই যাব আজি যদি ফ'ল' কৰে। তাৰপিছতে লগত গুড নিউজটো, আৰু যিসকলে নাই কৰা সেইসকলক কৈ দিছোঁ, গুড নিউজটো অতি সোনকালে দি আছোঁ আপোনালোকক। অ'কে, বাই বাই, কিপ ৱাচিং, কিপ ছাপৰ্টিং, চাইনিং অন আৰ ৰাহুল ব্লগ। অ'কে, বাই বাই।